Hi guys. হাই গাইস, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। ভালে আছে। আমাৰ এইটো সেকেন্ড ব্লগ হয়। হয়। নতুন চেনেলৰ নতুন ব্লগ সেকেন্ড। তো আমি ৰঙিয়ালৈ যাম আৰু আমি শ্বপিং কৰিব আমাৰ মানে নকাও আৰু তই কি বগা চাট মাৰ বেলা কি যা মানে তোৰ বগা তই কি চাবা যা কইনা চাবা যাবি তো কইনা ৰখাবা লৈ যাম নেকি? ঠাণ্ডা নকমে দেই ইয়াৰ গাইজ ঠাণ্ডা নকমে খালি সেই ৰান্ধাতে মই নাযাওঁ যাত জাগি যা ঘৰত আৰু পাউডাৰ সোনো পাউডাৰ শুই আছে এম্পাৰ হুবা মু ডেজলিং মাৰি আছে ঠিক আছে গাইজ তো ব্লগটো ভাল লাগিব আপোনালোকৰ মানে ই ক'ত লৈ যায় চাওঁ এনেকৈ কণ্টিনিউ হ'ব যাওঁ কোনি ক'ত লৈ যায়। তো গাইজ আগৰ এটা টাৰ্ণিং আছে এইটো টাৰ্ণিঙত মানে বৰহাটা টাৰ্ণিং হয় এইটো বহুত এক্সিডেণ্ট হয় তো চৰকাৰে যাতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰি দিয়ে আৰু চিধা ৰাস্তাবিলাকত স্পীড ব্ৰেকাৰ দিয়ে টাৰ্ণিঙত নিদিয়ে কি কাৰণ গম নাপাওঁ আৰু পিছফালেও আছে এটা টাৰ্ণিং তাতো এক্সিডেণ্ট হয় তো চৰকাৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে স্পীড ব্ৰেকাৰৰ অলপ ব্যৱস্থা কৰি দিয়ে ইয়াত তো থেংক ইউ। তো এই গাইজ পাই গ'লোঁ আমাৰ ব্ৰিটিছৰ দলং এখন আছে আগত তো তুলসীবাৰী ৰঙিয়াৰ পৰা আহিলে তুলসীবাৰী পাৰ হৈ পায় এখন দলং আৰু তামোলপুৰৰ পৰাও গ'লে দাৰগুচি পাৰ হৈ পায় এখন দলং ঘোগাত দলং বুলি কয় ঘোগাত দলঙৰ কাষতে আছে এখন তো বহুত পুৰণি দলং এখন ব্ৰিটিছৰ যুগত বনোৱা দলং তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কণ্টিনিউ কৰক আৰু দলঙৰ তলত চাওক কেনেদৰে মাছ মাৰি আছে ইয়াত শুনা পোৱা মতে ইয়াত ডাঙৰ ডাঙৰ মাছো পোৱা যায়। তো গাইজ এইখনে আছে ব্ৰিটিছৰ দলং কেনে লাগছে বাৰু খাতাৰনাক ভয়ানক দলং দেখো এখন দেখাই নাছিলো হয় নেকি দেখাই নাছিলি ক'ত দেখা পাবি তই গাড়ী দি যা এফালে আপি ঠাণ্ডাত থাকা ক'ত দেখা পাবি তই গিলে ভাল বস্তু চকুত নপৰে তোৰ কি দলংখন দেখুৱাব লৈ আহিছে না কি এতিয়া যে এখন চা আৰু যৌ ঘৰ মই ভাবছো ওপৰত দি যাব লাগে। কি তো রিলস বনবা না তুই তো রিলস বনাও না মোসান তা রিলস বনবা লাগে তাক ভিডিও কৰিছা আৰু এটা কি মাছ পাই আছে এতে মাছ দুনিয়াৰ মাছ নেকি কাৱে হয় নেকি গৰে হয় নেকি গোটাই আৰু ফুটুৱা গিলা লৰা নাই কি এগিলা খুটা ৰলব নেকি ব্ৰিটিছৰ কালৰ এগিলা দলাং গম পা ব্ৰিটিছ বুলছে কাক তে ব্ৰহ্মপুত্ৰৰ দলং খান শৰাইঘাট খান কি ব্ৰিটিছৰ হয়নে নহয় তে পিক মাৰ শিখৰ পিক মাৰিলেও দেখা না নহয় আহি যায় এবাৰ কৰিলো নেকি অলপ তো গাইজ ব্লগটো কণ্টিনিউ কৰক যাই আছো অলপমান পিছতে ৰঙিয়া পাম আৰু ক'ত যা তেল নাই দেখা নাই গাড়ী তেল নাই বন্ধন পাইছো বন্ধন পাইছো দেখো হা তালা মাৰা দেখো নে নহয় পেট্ৰল নাই কি হব আগত আছে যাও এটা ডিজেলে ভৰাই লওঁ নেকি যাত্ৰা যাত্ৰাই নহয় হয় যৌ তয়ে সোমাবি আৰু মোকে কবি যৌ এই গেল পুলিচ দেখছে তাকে দিও কি হ'ল দে অলপমান আগত আছে যৌ যাই আছো আমি গাইছ আৰু এইটো তেল দিব তেল নাই আগত তেল ডিপটোত আগত আছে আগতটোত পাম পাতা লাগছে ক'ত পাতে কেনা কৰে ই পিছফালে আছো পাত খাবাই লাগে মোৰ পিছফালে আহিল পাত খাবি মোচান তাজো মই চলানতে দিম যৌ ৰোজাৰ মাহত কি হওক পাতে খাব লাগিব ইছ থৈ ৰোজা ৰাখছি নে বাছ চাছ নাই গোটাই আৰু এটা ওচৰতে তেল দিব আছে যাতো আনতে গাইছ নহ'লিতো ৰঙিয়াক ঠেলাব লাগিলে গাইছে অলপমান আগতে জেংকা ঠেলছি कितने हो लीटर ये सब 6 लीटर
100 টাকার 1 লিটারও না পাই নিগো অবস্থা 94 পয়েন্ট ও আমি যে 2 দিন পিছত ও লিটার বলে 106 টাকা আন্না মুখে নাই গেছে এ সাইকেল মোর সাইকেল আন পড়িয়েছে ভাল করিম এবার ভাবছিলো রুটিলুত তাতে বেচিম নাই বেচবে নরা ভাল কৰিব লাগবো 106 টাকা লিটার রঙিয়াতার আইবি রঙিয়াত আগতে ফুরবি আসলো আজিকালি কাম থাকলেও বাইক লৈ আহিব নৰা Like you, be strong to hold the powers of the sun. ফিল্মে চাও নেকি এই ফিল্ম চাম 14 তাৰিখে KGF 2 চাব লাগবো চেপ্টাৰ 2 ও হেৰি পাইছো এই পাৰ্ক পাইছো কি করবি তো যাও আর কোন যাই ইউকো পার্ক পার্ক থুমেবি নি আকলা কি সোমাবি যা তোর লগত নোসোম যো কি তো কি বাপরে বাপ এই এইগিলা দেখি মোৰ আৰু যাম আৰু মই ওগিলা হৈছি যা হৈছি সিংগেল নাই কোনো ইয়াতে মই যাই পেলাই লাজুত পৰিব লাগবো ঐ দুটো আছে নমস্কার কিদের মানে চুলিটো হেয়ার স্টাইল দেখো বেলেগ মানে বহুত দিন পরে দেখলো আরিফ ভাই আমার লাজকে করছে তো মানে আইলো র কি হবা তোর এটা কি করিস আড্ডা রোজা রাখা না রোজা আছে না To dream, believe in strength. Now I'm the only one. Only one. I wasn't. তো গাইজ বাবু এটা বস্তু বিচাৰি পোৱা নাই মাৰ্কেটত সেইটো হৈছে আপোনালোকে ভাবি আছে কি সেইটো হৈছে জাঙিয়া পিংক কালাৰৰ জাঙিয়া উইথ পহিলা থকা লাগে তাক মানে হাতেদি ফুল তোলা লাগে আৰু তো মাৰ্কেটত ক'ত পাব আৰু এনেকুৱা জাঙিয়া তো বিচাৰি আছে তাক মই কৈ আছোঁ ইয়াতে নাই সি কথা নুশুনে মানে পাবই আৰু বোলে ক'ৰবাত 1 পিচ হ'লেও বোলে সোমাই আছে সেইটো সন্ধানত আছে আৰু এই জোতা আছো আরে তোৰ কাৰণে সৰু বুলি তোৰ কি জোতা কি তোৰ ভৰি কি ডাঙৰ 6 নম্বৰ 6 নম্বৰ নেকি এইটো পোজত থিয় হৈছোঁ একবাৰ থিয় হৈছোঁ ও পাইছে জোতা বেয়া লাগে না সোনো পাতার দিকে টানে তো মানছি হ্যাঁ সোনো পাতার দিকে আগে যায় মান ঠিক লবি না তই লুঙ্গির তলত পিন্ধে পারি লবি নাকি লুঙ্গির তলত পিন্ধে ওই আপনি লাখ টাকা লৈ দেখতে পারি লুঙ্গির তলে দি উলিয়ে দি উপর কে যাইছা কি নিবি কি নিয়া বলে কি তো তোর লইছে যো কত লৈ যা তার খোঁজ তাড়াতাড়ি যাও KKR খেলা আছে KKR সাপোর্ট আমি KKR সাপোর্ট আৰু আপোনালোকে কোনি কাজ সাপোর্ট কবছো কমেন্ট কৰি আমি দিলছে KKR আমি দুই KKR তো চিৰি মানুহৰ কাপোৰ ইয়াতে চিৰি মানুহৰ কাপোৰ তোৰ না তোক লাগি কিবা লৈ যাম যাওঁতে
ইয়ে কোনটো ল'বি মাল হিচাপত দামটো হ'ব চাৰ দাম আপেন বুলি কৈ এতিয়া চাৰ দাম আপেন তো গাইজ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ মানে বহুত লাম্বা হৈ গ'ল তো এই কিবা অলপ চলপ কিবা অলপ সৰু সুৰা বস্তু ল'বা আছে সেইখিনি লওঁ এনে অলপ ধেমালি কৰিলোঁ আৰু এনে অলপ ধেমালি কৰিলোঁ তো কেকে আৰু খেলা দে কেকে আৰু খেলা কিন্তু কেকে দিলছে ভাতে নাখাব লগা থেংক ইউ আৰু নকবি ৰ ক'ত যা আৰু ছেকেণ্ড আৰু ব্লগ কেতিয়া হ'ব কৈ দি আহি আছে অলপ ধামাকা ব্লগ এইখিনিয়ে আৰু থেংক ইউ আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব দিয়ক লাষ্ট পাওঁ না তো হা খালি হতেছে মস্ত মাৰ্কেট খানত লাগলেও সেই বস্তুৰ দাম বেছি সেইকাৰণে বেলেগত চাম যো বিশালত মোচান আৰু যাওঁ আছা লম যো বিশালত যাম যো 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 যো